আৰু হেপী নিউ ইয়াৰ বাহিৰত অলপ তো হেপী নিউ ইয়াৰ 2022ত আশা কৰোঁ ভাল ভাল ভিডিঅ' বনাব পাৰিম একো বেমাৰ আজাৰ যাতে নহয় আপোনালোকৰো মোৰো কাৰোৱেই কৰোণা যাতে গুচি যায় নমস্কাৰ সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিলে হেপী নিউ ইয়াৰ 2022 কি নহওক 2022টো যাতে সকলোৰে ভালে যায় সেইটো মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ সকলোৰে যাতে দিনবোৰ ভালে কুশলে যায় মোৰ বাৰু পাৰ্চনেলি 2021টো একেবাৰে বেয়া এতিয়ালৈকে জন্মৰ পৰা আটাইতকৈ বহুত বেছি হেপী যি কি নহওক সকলোকে শেষত আকৌ এবাৰ হেপী নিউ ইয়াৰ 2022 লাভ ইউ অল ডাইৰেক্ট দিল সে থেংক ইউ ছ' মাছ বাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে নতুন বছৰ আপোনালোক সকলোৱে জানে যে নতুন বছৰ আহিছে আজি 1 জানুৱাৰী হয় আৰু আজিৰ দিনটোত আমাৰ সকলো ইউটিউবাৰ অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে লগতে ময়ো আপোনালোক সকলোকে অসমৰ ল'ৰা আবিদ ইউটিউব চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আপোনালোক সকলো 2022 বৰ্ষত ভালেই থাকে সুৰক্ষিত থাকে ষ্টে হোম ষ্টে ছেফ থাকে কাৰণ অমিক্ৰণ আকৌ বৃদ্ধি পাইছে সেইকাৰণে 20ও আছিল ক'ভিড 21 ক'ভিড আছিল এতিয়া 22 আহিছে 22ত অমিক্ৰণ আপোনালোক সকলো ছেফ থাকে সেইটোৱে আশা আৰু কাৰোবাৰ বেমাৰ আজাৰ নহওক আৰু মোক 2022 বৰ্ষত আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ হেপী নিউ ইয়াৰ টু মাই নেক্সট লেভেল ফেমিলি সকলোৰে যেন কুশল মংগল হওক এই বছৰটো সকলোকে নতুন বছৰৰ বহুত 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 বেছি শুভেচ্ছা থাকিল নতুন বছৰ যেন আপোনালোকক ভালে ভালে